তো হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' হে গাইজ, আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল মহিম বৰাৰ ওপৰত। আপোনালোক সকলোৱে মহিম বৰাৰ ৰিলছ ভিডিঅ' চাই থাকেই চাগে, কিন্তু এইবাৰ ৰিলছ বনাই পৰিল বিপদত। কিছুদিন আগত তেখেতে এটা গাখীৰ খোৱা কেঁচুৱা হৈ এটা ভিডিঅ' বনাইছিল। সেই ভিডিঅ'টো আপলোড দিয়াৰ পিছত এজন অচিনাকি ব্যক্তিয়ে তেওঁক কল কৰি ধমকি দিছে। কল ৰেকৰ্ডিংটো অলপ শুনোৱা হওক। হেল্ল', কোনে কৰিছিলে বাৰু? এইটো ক'ত লাগিছে বাৰু? এইটো মোক মোবাইলত লাগিলেহি আকৌ। নহয়, মোবাইল লাগিছে বুলি গম পাইছোঁ, কিন্তু মানুহজনেতো মোবাইলটো লৈ থাকিব ন। সেই মানুহজন কোননো লাগিছেনো, ক'ত হয়? তুমিনো ক'লৈ কৰিছিলা বাৰু? সেইটো কৈ লোৱা। মই লখিমপুৰৰ যে এই যে মহিম বুঢ়া বুলি কয়, মানে খুৰাই নে বুঢ়াই? হয়, মই মহিম বৰুৱা। হয়, আপোনাক এটা মই ডাইৰেক্ট কথা ক'ব আহিছোঁ। আপুনি বেয়া পালেও পাব, ভাল পালেও পাব। মই আপোনাক ডাইৰেক্ট কথা এটা ক'বলৈ আহিছোঁ। কি কথা? আপোনাৰ এইটো বয়সত আপুনি এই দুখোৱা ভিডিঅ'টো হ'বলা এইটো বয়সত আপোনাৰ শোভা পায়নে বা কওকচোন? আপুনি ল'ৰা ছোৱালীবিলাকক কি শিক্ষা দিছে? সেইটো এটা গানটো কোনে গাইছে? সেইটো গানৰ মাতটো শুনিছানে? গানটো কোনে গাইছে আমাৰ এইটো প্ৰয়োজন নাই নহয়। আপুনি এইটো বয়সত সেইটো শোভা পায়নে আপুনি কওকচোন? আপোনাৰ কি ল'ৰা ছোৱালী নাই নেকি? আপুনি বেছি ফটো আমিলে নাযাব কিন্তু, গম পাইছে নাই? ৰ'বা কথা নহয়। মোৰ কথাটো শুনা। তোমাৰতো তুমি লেপলাপালেই নহ'ব নহয়, মোৰ লেপলাপনি আছেতো। লেপটপে থাকিলে নহ'ব নহয়। আপুনি এবাৰ নিজে ভাবকচোন। পুখুৰীত শিলটো দলিয়ালে ঢৌটো উঠিলে কি কৰিব লাগে মই সেইটো জানো। মই জানো সেইটো। চ' গাইজ, আজি আমাৰ নেক্সট আপডেটটো হ'ল ডিম্পু বৰুৱাৰ ওপৰত। যিহেতু আদিপুৰুষ ফিল্মখনক লৈ সকলোফালে বিতৰ্কৰ সৃষ্টি হৈ আছে, ট্ৰল কৰি আছে। শেহতীয়াকৈ ডিম্পু বৰুৱাই তেওঁৰ এটা ভিডিঅ'ত আদিপুৰুষ ফিল্মখনক লৈ কিছু কথা কয়। ভিডিঅ'টোৰ সৰু ক্লিপ এটা চাওঁ আহক। চাব হৈ গৈছিলোঁ, তথাপিও আদিপুৰুষখনৰ মই এটা কথা ক'ব, বিতৰ্ক চলি আছে। যদি আপুনি এজ এ চিনেমা চাব যায়, চিনেমাখন ঠিকেই আছে আৰু নৰ্মেল চিনেমা আৰু, কিন্তু যদি মনত ভক্তিভাৱ লৈ ৰামায়ণ চাব যাওঁ বুলি গৈছে, ৰামায়ণৰ লগত উল্টা পাল্টা কৰি দিছে হা। যে ধৰক মানে ৰামায়ণৰ যি ষ্টৰি লাইন, সেই ষ্টৰি লাইনটো বহুত কিবা কিবি চেঞ্জ কৰিছে, কিছুমান ফেক্ট। যে হনুমানে পাহাৰখন দাঙি আনে, পাহাৰখন বোলে কিবা ষ্টকৰ কাৰণে দাঙি আনিছে, কাৰোবাৰ পিছত যদি আৰু ক্ষয়ক্ষতি হয় তাৰ পৰা দি থাকিব লাগিব। তাৰপিছত ৰাম আৰু লক্ষ্মণৰ আগতে ৰাৱণে সীতাক লৈ যায়। এইবিলাক মানে যি আমি সৰুৰ পৰা শুনি আহি আছোঁ, বা যিবিলাক ভাষা তাত ইউজ কৰিছে, সেই ভাষাবিলাক মানে ভগৱানে কোৱা ভাষা টাইপ নহয়েই হা। হনুমানক পূজাত মানে জুই জ্বলাই দি কয় জ্বলি না, হনুমানে কয় যে সেই বাপকা আখ তেৰি বাপকা, কাপৰা তেৰে বাপকা, তেল তেৰে বাপকা, জলে গাভি তেৰে বাপকা। তাৰপিছত যেতিয়া হনুমান লংকা গৈ পাইছিল, কোনোবাই আহি কৈছিল যে এই বুৱাকা বাগিচা হে কি কিয়া তেৰা। এইবিলাক ৱৰ্ড আচলতে নৰ্মেল চিনেমাত ঠিক আছে, কিন্তু ভক্তিমূলক তেনেকুৱা চাগে চিনেমাখন ৰামায়ণৰ ওপৰত বেষ্ট কৰিহে এখন চিনেমা, ৰামায়ণ নহয় সেইখন। কাৰণ চ' নেক্সট আপডেটটো হ'ল বি বইচৰ ওপৰত। এটা বহুতেই বেয়া খবৰ যে বি বইচৰ ইউটিউব চেনেলত ফেক কোম্পানী এটাই ষ্ট্ৰাইক মাৰিছে। আচলতেনো কি হৈছে, সৰু ভিডিঅ' ক্লিপ এটা চাওঁ আহক। मेरे चैनल में स्ट्राइक आके नहीं जा रहे हर किसी के पास नोटिफिकेशन, तो जाओ देखो क्या आपके पास नोटिफिकेशन गया था यार। आता रहता है यार। मेरे को ना एक चुटिया कंपनी ने एक ब्रांड दिया, उसके बाद पैसा भी नहीं दिया और उसी ब्रांड से स्ट्राइक आ गया। इतना मारूंगा